নমস্কাৰ কলিজাৰ বন্ধু বান্ধৱীহঁত আজি মই আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেদি জনাম আমাৰ সমাজত থকা চুটমানি মানুহ কিছুমানৰ কথা মানে কি চুটমানি মানে সমাজৰ চাব আমাৰ সমাজখন কেনেকুৱা জানে আমাৰ সমাজখন পৃথিৱীত যিমান মানুহ আছে যিমান যি আছে পৃথিৱীৰ আমাৰ সমাজখনৰ মানসিকতা গিলা কেনেকুৱা কিবা ধৰ হিচ কিবা এটা চাকৰি কৰে তেওঁক মানুহে সন্মান কৰে কিন্তু যে ঠেলা আল্লা ৰিক্সা আল্লা ৰং মিস্ত্ৰী পাকা মিস্ত্ৰী ইগলাখানক মানুহে সন্মান নকৰে হেতে চাকৰি কৰিছে নিজৰ চলি পলি খুৱাইছে আল কৰিছে ভাল কৰিছে হেতেতো সমাজক একো দিয়া নাই দুখীয়াকটো একো দিয়া নাই গতিকে তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে আৰু আমাৰ সমাজ এখনে যদি কিবা পাতে বিহুৱে পাতলে হওক বা কিবা যিকোনো অনুষ্ঠান এটা পাতলি সেই উচ্চ মানে কি ডাঙৰ ডাঙৰ মানুহখিনি কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ আল বাল সেইকেইটা মানুহক আনি কিনে কিবা উদ্বোধনী কৰিব দিব মঞ্চ উদ্বোধনী কৰিব দিব আল কৰিব দিব ভাল কৰিব দিব মানে সেইখিনি মানুহক দিয়ে সেইখিনি মানুহ নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে সেইখিনি মানুহ ৰাতিপুৱা অফিচত যাব কান্ধত বেগডাল লৈ ঘনীয়াঘাতে বনাই দিয়া ভাতকেইটা খাব যাব সেনেকৈ আহে সেইখিনি মানুহক সন্মান কৰিব লাগে আমাৰ একো যুক্তি নাই একো হেৰি নাই আপোনালোকে আমি কোনখিনি মানুহক সন্মান কৰিব লাগে ঠেলা আল্লা ৰিক্সা আল্লা তেওঁলোকে বিপদৰ টাইমত তেওঁলোকক আমি কিবা এটা দি কিনে তেওঁলোকৰ ৰিক্সাখনত বা অটোখনত উঠি কিনে আমি যাব লাগে বা বাছখনৰ কণ্ডাক্টৰ বা বাছখনৰ ড্ৰাইভাৰজনক তেওঁলোকে আমাক লৈ যায় তেওঁলোকে আমাক সহায় কৰে যিগিলা সমাজত মানে কি সম্বৰ্ধনা জনায় আল জনায় বাল জনায় সেইখিনি মানুহ কি কৰে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে কিন্তু এওঁলোকে দিনটো পেটৰ কাৰণে তেওঁলোকে আমাৰ পাব্লিকৰ কামখিনি কৰে কিন্তু কোনোবা এখন আপোনালোকে সভা দেখিছে নেকি কোনোবা এখন বিহু দেখিছে নেকি কোনোবা এখন কিবা আল বাল মানে কি সভা সমিতি হওক কিবা দেখিছে নেকি ঠেলা আল্লাজনক কিবা অনুষ্ঠান এটা উদ্বোধন কৰিব মাতিছে বা সম্বৰ্ধনা দিছে কিবা দিছে আপোনালোকে দেখিছে নেকি কিন্তু নেদেখে সেইকাৰণে আমাৰ এই সমাজখন জহৰা সমাজ গতিকে দিব লাগে কাক দিছে কাক দিব লাগে আচলতে এই প্ৰকৃত মানুহখিনিক দিব লাগে যিখিনি মানুহ মানে কি পাব্লিক কাম কৰি আছে সমাজৰ হকে কাম কৰি আছে কিবা বস্তু এটা আনব লাগবি ঠেলাখানে বা অটো আল্লাটোৱে বা ৰিক্সা আল্লাটোৱে সেইখিনি ৰং মিস্ত্ৰী পাকা মিস্ত্ৰী তেওঁলোকে যদি নহয় আমি এনেকৈ থাকিব নোৱাৰোঁ কিন্তু সেই ডাঙৰ চাকৰি কৰা মানুহটো ডাক্তৰ ইঞ্জিনিয়াৰ আল বাল সেই মানুহজনো লাগিব কিন্তু সেই মানুহজনে আপোনাৰ শুৱনি কথাটো বনাই দিব নোৱাৰে সেই মানুহজনে আপোনাক এই ৰ'দে ৰ'দে পেডেল মাৰি কিনে ৰিক্সাখনত লৈ কিনে নাযায় যাব কোনে এই দুখীয়া মানুহখিনি কিন্তু সেইখিনি মানুহক জানো আমাৰ সমাজে প্ৰকৃতাৰ্থত সন্মান দিছে সন্মান দিব জানিছে জানা নাই সেইকাৰণে কৈছোঁ আমাৰ সমাজখন পৃথিৱীৰ মানে কি পৃথিৱীৰ আমাৰ গোটেই সমাজখনেই জহৰা সমাজ একদম ফাল্টু মানসিকতাৰ সমাজ গতিকে তেওঁলোকক সন্মান দিয়ক তেওঁলোকে জনসাধাৰণৰ হকে কাম কৰি আছে মন্ত্ৰী বিধায়কতকৈ তেওঁলোক কম নহয় যিসকলে ঠেলা চলায় ৰিক্সা চলায় কাঠ মিস্ত্ৰী পাকা মিস্ত্ৰী এইবিলাক যিবিলাকে কাম কৰে তেওঁলোক জোতা পালিচ কৰা মানুহজন বা এইবিলাক মানুহ মুচি চুলি কাটা মানুহজন তেওঁলোককহে আচল সন্মান দিব লাগে তেওঁলোকে পাব্লিক কাম কৰি আছে সমাজ এখনত মিটিং এখন পাতি সেই ডাঙৰ ডাঙৰ লেকচাৰ মাৰা সেই ফাল্টু মানুহকেইটাই সমাজখন চলাই থকা নাই সমাজখন এওঁলোকে চলাই আছে গতিকে মই কি ক'ব বিচাৰিছোঁ নিশ্চয় ভিডিঅ'টোত গমেই পাইছে যদি ভিডিঅ'টো ভাল লাগিছে মোৰ মতেদি যদি মোৰ কথাখিনিত যদি আপোনালোক একমত হয় তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰক মই চিধি মানুহ মই কাকো ঘণ্টা খাতিৰ নকৰোঁ বালকেলা কাৰণ খাতিৰ কৰি লাভ হ'ব কি গতিকে যিটো সঁচা যিটো ৰিয়েল ফেক্ট মই মোৰ ভিডিঅ'ত মই তেনেধৰণৰ ভিডিঅ'বিলাকে মই প্ৰতিদিনে লৈ আহোঁ গতিকে আৰু বেছি বক নকৰি আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ নাই কি যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা দিব আৰু কমেণ্ট দিবলৈ নাপাহৰিব যদি কমেণ্ট দিয়ে ভাল কমেণ্ট দিলে বেয়া কমেণ্ট দিলেও যদি মই কিবা নক'বলগীয়া কথা কৈছোঁ তেতিয়াহ'লে বেয়া কমেণ্টটো দিব মই একো নাই বাৰু মই গ্ৰহণ কৰিম গতিকে আৰু বেছি বক নকৰি আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ এই পথাৰৰ মাজৰ পৰা দিন দীপৰে মই ভিডিঅ' বনাব আছোঁ আৰু তেওঁ বাচ্ছি গতিকে আজিলৈ বাই বাই ধন্যবাদ।